Hello guys and welcome back to my YouTube channel. আপোনালোকে কেনেকৈ আছে একবাৰ কমেন্ট কৰি জনাব। মই আশা কৰিছো guys আপোনালোকে সব ভালে আছে যেন। আজি সানডে guys মই বাত কৰিব যাম আজি মানে মোৰ নম্বৰটো চলিব guys ভাবে পুৰা নিজৰ সেফটিটো ধ্যান ৰাখিব আছো guys। যেনেকৈ আগৰ নিচিনা মানে ভুল নহয় আৰু সব guys ক'ত যোৱা হয় এটা তাৰে গৈ ফেলে প্লেন বনাম guys আৰু আপোনালোকক দেখাই দিম ক'ত যাও ক'ত না যাও। So guys মই মানে ৰখি আছিলো লগটো মানে হৈ যাব মোৰ লগত ইয়াৰ এটা চেনেল আছে guys ইয়াৰ লিংকটো মই দি দিম আপোনালোকক। A few moments later. So guys ইফালে চাব পাৰে বহুত আহি গৈছে বাইকাৰ্ছ। তো আজি ব্ৰেক লাগিব দেই guys। ইফালে আছে আপোনাৰ ডিপ 200 BS4 ইপিনি BS6। তো আজি নেক্সট লেভেল হৈ যাব guys, নেক্সট লেভেল জয় হো। আৰু guys বৰষুণ দি আছে অলপ অলপ। আজি বৰষুণ হলে ৰাত কৰিব লাগিব মই guys, সানডে হয়তো যেহেতু। দীপৰ বিল পাই গেলো গাইজ। তো ইয়াতে ৰেলগেট পৰা আছে এনেকা বৰষুণৰ বতৰত ৰাত কৰা মজাই বেলেগ দেখোন গাইজ। আৰু গাইজ মই বাইকখনৰ নাম ৰাখিম বুলি ভাবি আছো। মই নেক্সট ভিডিঅ'ত আপোনালোকক কম কি নাম ৰাখিম বাইকখনত গাইজ। কোনফালে বা লোকেশ্যনটো মই চিনি নাপাওঁ দেই ভালদৰে। ইয়াতে কোনোবা কোনোবা চিনি পাই গাইজ, ইয়াতে মানে লৈ যাব। মজা মজা। তো গাইছে কাপে মাৰিব দিলোঁ। গাছ চাৰ্জত এইটোৱে এটা বেয়া মানে চবে ফালে চবে একেলগে ফালে আৰু নাফালে চবে লাহে লাহে যাই থাকে বিন্দাছত। তো গাছ বৰষুণ চোন কমি গ'লে তাত বিন্দাছ গৈ আছোঁ আৰু তাতে পুলিচ ৰখি আছে। তো এইখিনি খেলা নাছিলোঁ কিন্তু আমি আধালৈকে গৈছিলোঁ। তো আজি ইয়াতে পুলিচ ৰখি আছে। তো গাইজ চান্দুৰ ফালে যাম মানে গাইজ কিবা এটা মানে নদী আছে সেইফালে যাম গাইজ। গাইজ চান্দুৰাত কৰিলে এনেকুৱা কৰিব লাগে পুৰা গ্ৰুপত, তেতিয়া ভাল লাগে গাইজ। চাওক না, অ' মাই গড গাইজ চান্দিবি। কিন্তু আগতে একবাৰ আহিছিলোঁ মই, কিন্তু মোটৰব্লগিং কৰা নাছিলোঁ তেতিয়া মই আপোনাৰ স্কুটি লৈ আহিছিলোঁ, যোনটো মোৰ ৰেণ্টৰ আছে সেইটো লৈ আহিছিলোঁ গাইজ। তো বাইক আহাৰ পৰা গাইজ স্কুটি চলা বাদেই দিছোঁ মই এতিয়া গাইজ। ওলাম এদিন স্কুটি ওলাম। গাইজ চাওক না আপোনালোকে ভিউবিলাক চাওক না আপোনালোকে একবাৰ, কি কম আপোনালোকক। চাব পাৰে গাইজ ইয়াতে পুৰা মাছ মাৰি আছে। এইপিনে চাব পাৰে গাইজ পুৰা মাছ মাৰি আছে এইপিনে। অ' মেন পুৰা ৰাস্তা ডাঙৰ গৈছে। অ' মই নামাৰো গাইজ আজি কাৰণ মোৰ তেল চেল নাই ইমান। অ' বাপৰে বাপ কি ফালি গ'লি। কাম লাগিছিলে ভিউটো। ইফালে পথাৰ ইফালে পথাৰ। অ' গাইজ মজা লাগিছে দেই। গাইজ ৰাস্তা চাক নাই বাৰু হে ৰাম, যাব না নাইবা লাহে লাহে যাব লাগিব গাইজ। অ' পাৰ হৈ আহিলোঁ। মেন এইটোচোন মাস্ক চাস্কৰ নিয়মেই নাইচোন আকৌ, চব বিনা মাস্কত ওলাই আহিছে গাইজ। কৰোণা ভাইৰাছ বোলে কিবা চাওকচোন গাইজ আপোনালোকে, এতিয়া একোৱেই নাই কৰোণা ভাইৰাছ গাইজ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো মই আগলৈ এনেকুৱা ভাল ভাল কণ্টেণ্ট আনি থাকিম। তো গাইজ এইখিনি ৰাস্তাটো মানে ভালে আছিল, তাৰপিছত এতিয়া বেয়া হোৱাৰ কাৰণে তাতে গাড়ী ফাঁচি গ'ল। তো এতিয়া ইপিনে যাব লাগিব আমি গাইজ। চাওক না কোনফালে গৈছে মানুহগিলা। রাস্তার অবস্থা থাক না একবারে ঠিক 200 এবার ইফালে আহা মজা মজা আহি পালে গাইছ। এটা আড়াইশোর বাড়ি গাইছ।
পৰি গ'ল পিনি গাইছ ইপিনি পৰি গ'ল গাইছ আজি মানে ৰাতিপুৱা পাইছিল কিন্তু ইপিনি ৰাস্তা বেয়া বাবে ইপিনি পৰি গ'ল গাইছ গাইছ যি হ'ব দেখা যাব ওলাই যাৰ পৰা গাইছ চাক না কোনফালে আহি আছে guys तो नाम लो ओहो तो गाइस जगह पार हलो एबार साक ना आपलोके राम कोन फाले आहिছো আমি মানে আজি ৰাতি কমপ্লিট কৰিমে মানে আৰু ओ गाइस नामी लो यार गाइस उठी আছে এটা ও ওই ফালে লাহে লাহে তো গাইস থাক না আজি রাতে কি হয়ে গেল টায়ার অবস্থা না আরে বলা ও ম্যান बढ़िया गुड सुपर एडवेंचर दादा उठिब तू ना बॉडी बिल्डिंग ऑल दैट गाइस आइ पाला किटा तो बिंदास आमी इपिनि गुसि जाम নাই আৰু गाइस एटी मेन राइड एटी पूरा एकदम एडवेंचर फ्री खबर हो गेल किटा उला जाओ एया पर आमे गाइस साहब रास्ता तो काम तो चली আছে এখানে আমি কোন ঘুমালে আইলো ও ম্যান এটা পড়লো দে গাইস ইফালদি तो गाइस আজি বেলেগ লাগি গেল দে কিবা তা মজা এবাৰ আৰছৰ বাৰী সিয়ান্তি আহি গেল এবাৰ আৰছৰ বাৰী মজা আহি গেল চলো গাইস মজা গাইস অলৰাইট সব হৈ গেল তো এটা ওলাই দিও তো মজা লাগিছে গাইস এটো কই রিয়েল এডভেঞ্চার গাইস চাওক না বৰষুণটো একবাৰ কমে একবাৰ দিয়ে গাইস বৰষুণটো নিদিলে হয় এতিয়া ইমান অফৰোডিং কৰি আহিলো গাড়ীটো গাইস চাহ পৰে মোৰ গাৰ অৱস্থাই নাই মানে পুৰা ভিউ এনজয় কৰি যাইছো আমি গাইস
চাব পাৰে কিমান ধুনীয়া লাগিছে গাইছ ৰাস্তাটো আৰু এই চাওক না গাইছ পুৰা জংঘলে মাজে মাজে পুৰা এনেকা ৰাত কৰিলে গাইছ পুৰা মন চন ভাল লাগি যায় দেই যি নহওক দিছ ইজ এ ৰিয়েল ভিউ গাইছ অ' মেন চাওক গাইছ একবাৰ ওপৰত গাইছ আমাৰ অসমতে ইমান মজা মজা ঠাই আছে গাইছ ফাইনেলি আমি আহিব লৈতে চাব পাৰে গাইছ বাইকৰ লাইন আপ পুৰা ইয়াত তো গাইছ আপোনালোকক এটা চিনেমেটিক দেখাই আছোঁ মই তো গাইছ এতিয়া বহুত টাইম থাকিছোঁ আমি তো এতিয়া ওলাই যাওঁ আৰু বেছি দেৰি নকৰোঁ গাইছ চেনেলটো গম পাইছে চাগে আপোনালোকে তো গাইছ আজি ভিডিঅ'টো ইমানতে খতম কৰি দিওঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো গাইছ মই বহুত যদি আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়া বাই বাই জয় আই অসম